এই মুহূর্তে দিবসে একেবারে গুরুত্বপূর্ণ খবর আজি হল 20 জুন। আজি রাতিপুৱাৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাই যাব টকা। চৰকাৰে নতুন নিয়ম লৈ আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰ তথা আমাৰ মামা এইবাৰ লৈ আহিছে এক নতুন আইন। লাখ লাখ একাউণ্টত সোমাই যাব টকা আৰু কোনে কোনে লাভ কৰিব এটা হবে জানিব এইবাৰ জৰিয়তে। এই মুহূৰ্তে দিবসে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, কাৰ কাৰ একাউণ্টত সোমাব এই টকা আৰু কি কি একাউণ্ট থাকিলে লাভ কৰিব পাৰিব এই টকা হবে জানিব এইটো ভিডিঅ'ৰ জৰিয়তে। কোনে কোনে লাভ কৰিব এই টকা আৰু কাৰ কাৰ একাউণ্টত সোমাব এই টকা, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড থাকিলে লাভ কৰিব এই টকা। লাখ লাখ একাউণ্টত লাখ লাখ টকা সোমাই যাব। সুখবৰ আহি পৰিছে সকলো ৰাইজৰ কাৰণে, অসমবাসীৰ কাৰণে। এইবাৰ হিমন্ত চৰকাৰে দিছে নতুন অফাৰ। অকল মিয়া মুছলমানৰ একাউণ্টত সোমাই যাব এই টকা, মিয়াই লাভ কৰিব এই টকা আৰু মিয়া মানুহৰ ঘৰত ছোৱালী কিংবা ল'ৰাৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখকৈ টকা। আজি হল 20 জুন আৰু আজি ৰাতিপুৱা একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, 1 জুলাইৰ পৰা আৰম্ভ হ'ব এই টকা। কোনে কোনে লাভ কৰিব এই টকা হবে একজানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, আজি ৰাতিপুৱাৰ একেবাৰে বিগ ব্ৰেকিং। ল'ৰা ছোৱালী তথা যিসকলৰ ঘৰত ল'ৰা ছোৱালী বিয়াৰ উপযুক্ত হৈছে, বিয়াৰ সময়ত 5 লাখকৈ টকা দিব চৰকাৰে। অকল মিয়া মুছলমান নহয়, এই টকা সকলো জনগোষ্ঠীৰ লোকসকলে লাভ কৰিব পাৰিব। কাৰ কাৰ একাউণ্টত আহিব এই টকা জানিব এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড থাকিলে লাভ কৰিব 1 লাখকৈ টকা আৰু যিসকলৰ ঘৰত বিয়াৰ উপযুক্ত ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখকৈ টকা আৰু এই টকা কেনেকৈ লাভ কৰিব হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰে লৈ আহিছে এক নতুন আইন। নতুন আইন লৈ আহিছে চৰকাৰে। কোনে কোনে লাভ কৰিব এই টকা হবে জানিব জৰিয়তে। বিগ ব্ৰেকিং, আজি হল 20 জুন আৰু 1 জুলাইৰ পৰাই সকলোৰে একাউণ্টত সোমাই যাব এই টকা। এই টকা কোনে কোনে লাভ কৰিব হবে জানিব এই জৰিয়তে। চৰকাৰে দিছে টকা, চৰকাৰে দিছে বিশেষ অফাৰ। মিয়া মুছলমান তথা সকলো জাতি ধৰ্মৰ লোকসকলৰ কাৰণে চৰকাৰে দিছে অফাৰ দিছে চৰকাৰে আৰু কোনে কোনে লাভ কৰিব এটা হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, মাজত মাত্ৰ 10টা দিন, মানে 10 দিনৰ পিছতে সকলোৰে একাউণ্টত সোমাই যাব এই টকা। 10 দিনৰ পিছত, মাত্ৰ 10 দিন, এই 10 দিনৰ ভিতৰত আপোনালোকৰ কি কি কাম কৰিব লাগিব হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, যিসকল লোকে 10 দিনৰ ভিতৰত এই কাম নকৰিব তেওঁলোকৰ একাউণ্টত এই টকা নোসোমাব। 1 লাখ টকা তেওঁলোকে নাপায়। যিসকলে এই কাম নকৰে তেওঁলোকে 1 লাখ টকা নাপায়। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, সকলোৱে চাই লওক আৰু যিয়ে চাই আছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক এইটো নিউজ, সকলোকে দেখাৰ সুযোগ কৰি দিয়ক এইটো ভিডিঅ'ৰ জৰিয়তে। কোনে কোনে লাভ কৰিব এই টকা আৰু কাৰ কাৰ একাউণ্টত সোমাব এই টকা, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড থাকিলে লাভ কৰিব এই টকা। লাখ লাখ একাউণ্টত লাখ লাখ টকা সোমাই যাব। সুখবৰ আহি পৰিছে সকলো ৰাইজৰ কাৰণে, অসমবাসীৰ কাৰণে। এইবাৰ হিমন্ত চৰকাৰে দিছে নতুন অফাৰ। অকল মিয়া মুছলমানৰ একাউণ্টত সোমাই যাব এই টকা, মিয়াই লাভ কৰিব এই টকা আৰু মিয়া মানুহৰ ঘৰত ছোৱালী কিংবা ল'ৰাৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখকৈ টকা। আজি হল 20 জুন আৰু আজি ৰাতিপুৱা একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, 1 জুলাইৰ পৰা আৰম্ভ হ'ব এই টকা। কোনে কোনে লাভ কৰিব এই টকা হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, আজি ৰাতিপুৱাৰ একেবাৰে বিগ ব্ৰেকিং। ল'ৰা ছোৱালী তথা যিসকলৰ ঘৰত ল'ৰা ছোৱালী বিয়াৰ উপযুক্ত হৈছে, বিয়াৰ সময়ত 5 লাখকৈ টকা দিব চৰকাৰে। অকল মিয়া মুছলমান নহয়, এই টকা সকলো জনগোষ্ঠীৰ লোকসকলে লাভ কৰিব পাৰিব। কাৰ কাৰ একাউণ্টত আহিব এই টকা জানিব এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড থাকিলে লাভ কৰিব 1 লাখকৈ টকা আৰু যিসকলৰ ঘৰত বিয়াৰ উপযুক্ত ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখকৈ টকা আৰু এই টকা কেনেকৈ লাভ কৰিব হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰে লৈ আহিছে এক নতুন আইন। নতুন আইন লৈ আহিছে চৰকাৰে। কোনে কোনে লাভ কৰিব এই টকা হবে জানিব জৰিয়তে। বিগ ব্ৰেকিং, আজি হল 20 জুন আৰু 1 জুলাইৰ পৰাই সকলোৰে একাউণ্টত সোমাই যাব এই টকা। এই টকা কোনে কোনে লাভ কৰিব হবে জানিব এই জৰিয়তে। চৰকাৰে দিছে টকা, চৰকাৰে দিছে বিশেষ অফাৰ। মিয়া মুছলমান তথা সকলো জাতি ধৰ্মৰ লোকসকলৰ কাৰণে চৰকাৰে দিছে অফাৰ দিছে চৰকাৰে আৰু কোনে কোনে লাভ কৰিব এটা হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, মাজত মাত্ৰ 10টা দিন, মানে 10 দিনৰ পিছতে সকলোৰে একাউণ্টত সোমাই যাব এই টকা। 10 দিনৰ পিছত, মাত্ৰ 10 দিন, এই 10 দিনৰ ভিতৰত আপোনালোকৰ কি কি কাম কৰিব লাগিব হবে জানিব জৰিয়তে। এই মুহূৰ্তে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ,
যিসকল লোকে 10 দিনৰ ভিতৰত এই কাম নকৰিব তেওঁলোকৰ একাউণ্টত এই টকা নোসোমাব। 1 লাখ টকা তেওঁলোকে নাপায়। যিসকলে এই কাম নকৰে তেওঁলোকে 1 লাখ টকা নাপায়। এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ সকলোৱে চাই লওক, আৰু যিয়ে চাই আছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক এইটো নিউজ, সকলোকে দেখাৰ সুযোগ কৰি দিয়ক।